আজি এটা বিশেষ ঠাইলৈ যাম আৰু বিশেষ ঠাইলৈ যোৱাৰ কাৰণে গাড়ীখন পুৰা সজৰে সজাই আছোঁ, বঢ়িয়াকৈ ধুই আছোঁ। ধুই ক'ত যাম আপোনালোকক এই ভিডিঅ'টোৰ আকাৰে দেখাবলৈ চেষ্টা কৰিম। আহক মোৰ ফাইনেলি মোৰ গাড়ী চাড়ী এতিয়া ধোৱা হ'ল। এতিয়া আৰু ক'ত যাম সেইটো এতিয়া নকওঁ, তাতে যাই কিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ক'ত আহিছোঁ আৰু কিয় আহিছোঁ। যিহেতু এতিয়া 1 জানুৱাৰী পিকনিকৰ চলি আছে আৰু মই ক'ত যাই আছোঁ সেইটো আপোনালোকক তাতে গৈহে দেখাম। আহক মোৰ সৈতে। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ যাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত এণ্ট্ৰিৰ কাৰণে টিকেট ল'ব লাগে মাত্ৰ 20 টকা। ফাইনেলি মই আহি পালোঁ এয়া পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল। আপোনালোকে দেখিছে এয়া মানে আজি লাষ্ট না, আজি মানে বহুত মানুহ ভিৰ হৈ আছে, সেইকাৰণে আমি আহোঁতে অলপ দেৰি হ'ল। কি নহওক আপোনালোকক কেনেকুৱা কেনেকুৱা বস্তু আছে এইবিলাক দেখাবলৈ চেষ্টা কৰিম। আহক। পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান
বাকী উজাগৰ এতিয়াও বহু নেকি যাবলৈ বহুবাট এতিয়াও বাকী বাচি থবলৈ আগলৈ চিনাকি অচিনাকি কথাবোৰ সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভোৰ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান। এইখন এখন ধুনীয়া বাঁহৰে বনাইছে যি ঠাৰি বুলি কয় ঠাৰিৰে বঢ়িয়াকৈ ধুনীয়া গেট বনাইছে বহুত দেখাত এটা ভাল লগা হৈছে ইয়াতে কাপোৰৰ বজাৰৰ পাবি কাপোৰৰ বজাৰত ধুনীয়া ধুনীয়া জেকেট আজিকালি ছোৱালী মানুহবিলাকৰ কিবা বিভিন্ন ধৰণৰ কাপোৰ ইয়াতে পোৱা যায় বঢ়িয়া লাগিছে আৰু যি কি নহওক মানে ফেষ্টিভেলত যিখিনি বস্তু থাকিব লাগে সেইখিনি যথেষ্ট বস্তু ইয়াতে আছে বহুত ভাল লাগিছে চাই ওচৰৰ পিনে মানুহ বহুত মানুহ হৈছে বহুত মানুহ বুলি ক'ব লাগিব আৰু এনেকুৱা মানুহ হৈছে মানে যোৱাৰ কাৰণে বহুত ঠেলাঠেলি হৈ আছে আৰু দোকানবিলাকত বহুত ভিৰ যিবিলাক আমাৰ ট্ৰেডিশ্যনেল যিবিলাক আমাৰ অসমীয়া সাজপাৰ মছলা চছলা চব আছে মেখেলা চাদৰ আছে এইবিলাক এটা এনেকাই অলপমান সৰু চাইছোঁ এনে ভাল লাগে ইলা কিমান ছয়টা কিমান ইলা এইখন বনাইছে চেল্ফি পইণ্টৰ কাৰণে কিন্তু মানুহ বেছি হোৱাৰ কাৰণে ভাঙি পৰিব পাৰে সেইকাৰণে মানে মানুহবিলাক ৰখাই অলপকৈ উঠিব দি আছে কাৰণ ভাঙি পৰিলে পানীত পৰি যাব না সেইকাৰণে মানুহখিনিক অলপকৈ উঠিব দি আছে সেই অলপকৈ যাব দিছে আৰু ইয়াত ৰখাই থ'ব ইয়াত আৰু ৰখাই থ'ব আৰু যাব নিদিয়ে আৰু ইয়াতে ধুনীয়াকৈ আই লাভ গোৱালপাৰা বুলি দি আছে আজিকালি মানে প্ৰত্যেক ঠাইতে এনেকুৱা যিবিলাক কিবা কিবি অনুষ্ঠান পাতে সেনেকুৱা ঠাইত মানে এনেকৈ আই লাভ এনেকৈ দি থাকে আই লাভ গোৱালপাৰা দিছে ইয়াতে বহুত ভাল লাগে এইটো আচলতে ভিতৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমানি এইবিলাক এনেকৈ সোমাই থোৱা কি বনাইছে বাঁহৰ এইবিলাকতো মানে গোৱাৰ ফিলটো ল'ব পাৰি আৰু ইয়াত বঢ়িয়াকৈ আৰু আমিতো গোৱাত যাব পৰা নাই এতিয়ালৈকে ইয়াতে আৰু গোৱাৰ ফিলটো লৈ আছোঁ বঢ়িয়া আমি উঠাৰ পিছত ইহঁতেও ইয়াত বহি যাব চেনেল হয় হাই কৰি দিব পাৰে আমাৰ এইবিলাক ৰুম ডেক'ৰেশ্যন কৰাৰ কাৰণে বহুত ভাল এইবিলাক চব বাঁহৰ বনোৱা হৈছে ৰুমত ভালকৈ সজাইছিলে বহুত ভাল লাগে এইবিলাক ৰুম ডেক'ৰেশ্যন বুলিও কোৱা হয় চববিলাক বাঁহৰ থলুৱা বাঁহৰ বনাইছে ফাইনেলি বন্ধুসকল হৈ গ'ল এতিয়া আমি এতিয়া ঘৰত যাব লাগিব এতিয়া ঘৰত যাই ভিডিঅ'বিলাক আপোনালোকক কেনেকুৱা লাগছে কমেণ্ট জনাব এয়া আহিছিলোঁ এতিয়া আমি যাব ওলালোঁ ঘৰত ভাল লাগিল বহুত পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল এইবিলাক যাব ওলালোঁ ঘৰত যাম বাই বাই সকলোকে বাই বাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে